নমস্কাৰ। আজি আপোনালোকলৈ আৰু এটা খুব দৰকাৰী বাৰ্তা লৈ আহিছোঁ মই। কথাটো হৈছে যে আজিকালি চাবচোন আমাৰ যে গা বেয়া হয়, স্কিন ইনফেকশ্যন হ'ল বা জ্বৰেই হ'ল, কাহ হ'ল, বুকুত কফ জমা হ'ল, এনেকুৱা ধৰণৰ যেতিয়া আমাৰ গা বেয়া হয়, আগতে কি হৈছিল ঘৰুৱা উপায় কিছুমান ল'লোঁ, আমি নিজে ভাল হৈ যায়। আজিকালি কি হয়, আমি ধৰক ডক্টৰৰ ওচৰলৈ গ'লোঁ, ডক্টৰে কয় এণ্টিবায়'টিক ল'বই লাগিব, আৰু সঁচা কথা, এণ্টিবায়'টিক নল'লে আমি ভাল নাপাওঁ। এণ্টিবায়'টিক লৈ চাবচোন দুদিনতে ভাল পাই যাওঁ। কিন্তু এতিয়া কথাটো হ'ল সেই যে ভাল পাই গ'লোঁ, তাৰপিছত আমাৰ বহুতে ভাবোঁ, ইনফেক্ট আগতে ময়ো ভাবিছিলোঁ যে এলোপেথিক দৰৱ এনে খাই থকা খুব ভাল কথা নহয়, বেয়া কথা। চ' সেইকাৰণে গাটো ভালেই পালোঁ যেতিয়া সেইবিলাক দৰৱ খাই আৰু কি লাভ, নহয়নে বাৰু? আমি এনেকৈ ভাবোঁ আগতে। কিন্তু সেইটোতে আমি বহুত ডাঙৰ ভুল এটা কৰি পেলাওঁ। কিয় জানেনে? আমি যে এণ্টিবায়'টিকবিলাক খাওঁ, এণ্টিবায়'টিকবিলাক আচলতে কিছুমান এনেকুৱা দৰৱ, যোনবিলাক দৰৱ আমি বেক্টেৰিয়া মাৰিবৰ কাৰণে খাওঁ। মানে আমাৰ ধৰক কফ হ'ল, আমাৰ উশাহ নলীত বা খাদ্য নলীত এইবিলাকত যদি কিবা ইনফেকশ্যন হয়, পেটত ইনফেকশ্যন হয় বা স্কিনত ইনফেকশ্যন হ'ল, সেই তেনেকুৱা কেছত কি হয়, বেক্টেৰিয়া যোনবিলাক আছে, সৰু সৰু অণুজীৱ, সিহঁতক মাৰিবৰ কাৰণে এণ্টিবায়'টিক থাকে। তাৰমানে এণ্টিবায়'টিকে অকল বেক্টেৰিয়াবোৰকহে মাৰিব পাৰে। এতিয়া যেতিয়া আমি এই বেক্টেৰিয়াবিলাক মাৰিবৰ কাৰণে আমি যেতিয়া এণ্টিবায়'টিক এটা সেৱন কৰোঁ, তেতিয়া কি হয়, সেই শৰীৰত ইনফেকশ্যন বা ৰোগটো হৈ থকাৰ যোনখিনি বেক্টেৰিয়া আছে, তাৰে কিছুমান বেক্টেৰিয়া খুব উইক বেক্টেৰিয়া থাকে। সেই উইক বেক্টেৰিয়াখিনিয়ে এণ্টিবায়'টিকটো পোৱাৰ লগে লগে সেইবিলাক মৰি যায়। সেইকাৰণে চাবচোন এণ্টিবায়'টিকটো খাই দিয়াৰ পিছত 2-3 দিনৰ ভিতৰতে আমাৰ গা ভাল হৈ যায়। আমাৰ যোনবিলাক চিমটমছ আছিল, সেই চিমটমছবিলাক মানে চকুত ধৰা পৰা যোনখিনি মানে লক্ষণ আছিল, সেইবিলাকো নাইকিয়া হৈছে। আমি লগে লগে ভাবি লওঁ যে আমাৰ গাটোতো ভাল হৈ গ'ল আৰু আমি দৰৱটো এৰি দিওঁ। আচলতে এই কামটো আমি কেতিয়াও কৰিব নালাগে। কাৰণ এই যে আমি এণ্টিবায়'টিকটো খাওঁ, সেই এণ্টিবায়'টিকটোৱে কি হয়, বেক্টেৰিয়াখিনিৰ যোনটো লাইফ চাইকেল, সেই লাইফ চাইকেলটো আমি কমপ্লিটলি যেতিয়ালৈকে আমি শেষ নকৰোঁ, তেতিয়ালৈকে আমি এণ্টিবায়'টিকৰ কোৰ্চটো কৰি থাকিব লাগে, যেনেকৈ ডাক্তৰে কয়। আচলতে মই আমাৰ যেনেকৈ মানুহবিলাকৰ, আমি চব মানুহ, কিন্তু মানুহৰ মাজতো কিছুমান অলপ শক্তিশালী মানুহ থাকে, কিছুমান অকণমান উইক মানুহ থাকে। আমাৰ ইমিউন ছিষ্টেমটোৱে তেনেকুৱা। ঠিক তেনেদৰে একেটাখিনি বেক্টেৰিয়া যদি আমাৰ শৰীৰত আছে, তাৰ মাজত কিছুমান অলপ শক্তিশালী থাকিব, কিছুমান অলপ দুৰ্বল থাকিব। যেতিয়াই আমি এণ্টিবায়'টিকটো সেৱন কৰোঁ, এই দুৰ্বল বেক্টেৰিয়াখিনি প্ৰথমতে মৰি যায়। সৰহসংখ্যক দুৰ্বল বেক্টেৰিয়া মৰি যোৱাৰ কাৰণে আমাৰ এই চকুত পৰা লক্ষণবিলাক বা আমাৰ বেমাৰটো কেইদিনমানৰ কাৰণে নাইকিয়া হৈ যায়। তেতিয়া আমি ভাবিও আমাৰ গাটো ভাল হৈ গ'ল। কিন্তু যোনখিনি ষ্ট্ৰং বেক্টেৰিয়া বা শক্তিশালী বেক্টেৰিয়া সেইকেইটা বডিত থাকি গ'ল, সেই বেক্টেৰিয়াকেইটাই দুদিনমানৰ পিছত খুব বেছিকৈ তাহাঁতি মাল্টিপ্লাই কৰে, তাহাঁতৰ প্ৰজনন হয়, আৰু তাৰপিছত কি হয়, শৰীৰত সেই আকৌ একেটা ৰোগে দেখা দিয়ে। মানে কেতিয়াবা মন কৰিবচোন, কিবা এটা বেমাৰ হ'ল, এণ্টিবায়'টিক খালোঁ, অলপ দিনৰ পিছত আকৌ একেটা বেমাৰ হ'ল। কাৰণ এই ষ্ট্ৰং বেক্টেৰিয়াকেইটা যে আমাৰ শৰীৰত থাকি গ'ল, এতিয়া তাহাঁতি চান্স পায়, তাহাঁতি মাল্টিপ্লাই কৰি আমাক আকৌ একেটা ৰোগ আমাক কৰি দিব পাৰে। কিন্তু ইয়াতে এতিয়া আটাইতকৈ দৰকাৰী কথাটো কি হ'ল, যে আগতে যোনটো এণ্টিবায়'টিক আমি খাইছিলোঁ, সেই এতিয়া একেটা এণ্টিবায়'টিকে আমাৰ দেহত কাম নকৰে। কাৰণ শিশু এটাই যেনেকৈ অচিনাকি মানুহ এজন পালে ভয় খায়, কিন্তু সদায় পাই থকাজনৰ লগত বহুত কমফৰ্টেবল ফিল কৰে। একেধৰণে এই যে ষ্ট্ৰং বেক্টেৰিয়াখিনি অলৰেডি সেই এণ্টিবায়'টিকটো পাই গ'ল, চিনি পাই গ'ল, গতিকে তাহাঁতি সেই এণ্টিবায়'টিকৰ এগেইনষ্টত নিজকে ৰক্ষা কৰিব পৰা শক্তিশালী হৈ পৰে। সেইকাৰণে এইটো এটা বহুত ভয়ংকৰ এটা কথা হৈ পৰিছে যে আজিকালি বহুত এণ্টিবায়'টিকে আমাৰ মানে স্বাস্থ্য ভাল কৰিব নোৱাৰা হৈ গৈছে। কাৰণ বেছিভাগ এণ্টিবায়'টিক এনেদৰে এটা বেক্টেৰিয়াৰ এগেইনষ্টত আমি ইউজ কৰোঁ আৰু আমি আধাতে দৰৱটো এৰি দিওঁ, তেতিয়া কি হয়, সেই শৰীৰত বাকী থকা বেক্টেৰিয়াকেইটাই চিনি পাই সেই এণ্টিবায়'টিকটোৰ এগেইনষ্টত নিজকে শক্তিশালী কৰি তোলে। সেয়েহে আজি এগৰাকী মাইক্ৰ'বায়'লজিষ্ট হিচাপে মই সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকক ডক্টৰে যেতিয়া এণ্টিবায়'টিক প্ৰেছক্ৰাইব কৰে, তেতিয়াহ'লে আপোনালোকে সেই এণ্টিবায়'টিকটো কেতিয়াও আধাতে এৰি নিদিব, গোটেই চাইকেলটো কমপ্লিট কৰিব। আৰু এটা কথা, ডক্টৰে যেনিবা কয় ছাপ'জ এটা দিনত দুবাৰকৈ ল'ব, 12 ঘণ্টা মূৰে মূৰে, সেই সময়টো সদায় মেইনটেইন কৰিব। কাৰণ কি হয়, যেতিয়া আমি এণ্টিবায়'টিক এটা আমাৰ বডিলৈ যায়, তেতিয়া কি হয়, সেই এণ্টিবায়'টিকটো আমাৰ বডিত কনচেনট্ৰেশ্যন যেতিয়া ব্লাডত এটা এমাউণ্টত থাকে,
তাৰপিছত 12 ঘণ্টাৰ পিছত সেই দৰৱটো আকৌ খালেহে সিমানখিনি আমাৰ বডিত বা ব্লাডত থাকে। যদি আমি টাইমটো ইফাল সিফাল হৈ যায় তে ব্লাডত সেই দৰৱটো কমি যায়, কমি যোৱাৰ লগে লগে আকৌ বেক্টেৰিয়াখিনি কিল কৰিবলৈ দিগদাৰ হয়। গতিকে আপোনালোকলৈ মোৰ অনুৰোধ, নিজকে বচাবৰ কাৰণে বা এই বেক্টেৰিয়াবোৰ যাতে আৰু মেডিচিনবোৰৰ এগেইনষ্টত খুব বেছি শক্তিশালী হৈ নাযায়, তাৰ কাৰণে আপোনালোকে সদায় এটা দৰৱ ডক্টৰে পৰামৰ্শ দিয়াৰ নিচিনাকৈ সদায় কমপ্লিট কৰিব, মেডিচিনৰ ড'জ আৰু মেডিচিনৰ টাইমিং। আৰু যিকোনো মেডিচিন, যিকোনো এণ্টিবায়'টিক সদায় নিজৰ ডাক্তৰৰ পৰামৰ্শ মতেহে গ্ৰহণ কৰিব। ধন্যবাদ।